হেল্ল', ৱেলকাম টু মাই ইউটিউব চেনেল। আজি ওলকচু কেনেকৈনো আজি মই বনাই খাইছোঁ তাৰ ৰেচিপি এটা আপোনালোকৰ আগত আগবঢ়াইছোঁ। কাটি ল'লোঁ সৰু সৰু কৰি আৰু ইয়াক ধুই ভালদৰে চাফা কৰি চাই থাকিবচোন আপোনালোকে মই কেনেকৈ বনাইছোঁ। এইদৰে ইয়াৰ লগত মই আলুও কাটি লৈছোঁ আৰু লগতে বুট কেইটামানো দিলোঁ, তেতিয়া খাবলৈ আৰু ভাল হয়। এতিয়া অলপ হাকুৰা লগাই দিম সিজিবৰ কাৰণে। মই লোহাৰ কেৰাহীতে বনাইছোঁ, লোহাৰ কেৰাহীত বনাই ভাল পাওঁ আৰু স্বাস্থ্যৰ কাৰণেও ভাল বুলি কোৱা শুনো। সেইকাৰণে লোহাৰ কেৰাহী আৰু জুই এইটোৱে ব্যৱহাৰ কৰোঁ প্ৰায়। মোৰ বনাই হৈ গ'ল, এয়া এতিয়া নমাই থওঁ। আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, কমেণ্ট কৰিব, লগতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোক সকলোলৈ মোৰ ধন্যবাদ থাকিল।